মানে কি সোমবাৰৰ পৰা সিহঁতে কান্দি আছে সোমবাৰৰ দিনটোত গোটেই স্কুলত মানে সিহঁতে থাকিব মই নোৱাৰা অৱস্থা গোটেই ষ্টাফে বুজাইছে সিহঁতে নুবুজে গোটেই দিনভৰ কান্দিছে সোমবাৰৰ দিনা এইকেইদিন মই স্কুলত আহি শান্তিৰে থাকিব মানে অফিচ ৰুমৰ পৰা ওলাব নিদিয়ে ছাৰ আপুনি থাকিব নাযাব মোৰ তাতে প্ৰশ্ন এটাই ক শ্ৰেণী পৰ্যন্ত ল'ৰা ছোৱালীয়ে কৈছে ছাৰ আপুনি নাযাব দেই মই 1 বছৰ দিন ইয়াতে মোৰ হোৱা নাই মই 24 চনৰ জুলাইত আহিছিলোঁ মই জুনাইত আছিলোঁ জুনাইত শিক্ষকতা কৰি আছিলোঁ ইয়াতে আহি জুলাইৰ পৰা ইয়াতে এইকেইদিন সময় মই ইয়াতে থাকিলোঁ মই মোৰ যি দায়িত্ব মই নিশ্চয় পালন কৰি আছিলোঁ মই আন্তৰিকতাৰে কৰি আছিলোঁ অভিভাৱকত্ব দি মই সিহঁতৰ লগত আছিলোঁ ফ্ৰেণ্ডশ্বিপটো বজাই ৰাখি ধুনীয়াকৈ কৰি আছিলোঁ ময়ো ভবা নাছিলোঁ যে এনেকুৱা এটা সময়ত গধূলিৰ সময়ত যে সিহঁতে তেওঁলোকৰ এনেকুৱা এটা ধৰণৰ অৱস্থা হ'ব আপোনাৰ সোমবাৰৰ দিনৰ পৰা আজিলৈকে মোৰ মানে ভালকৈ থকা খোৱাৰ মোৰ অৱস্থা বেয়া হৈ গৈছে মানে মই ভালকৈ খুৱাব পৰা নাই শুব পৰা নাই নন ষ্টপ মই স্কুললৈ ওলোৱা সময়ত মই ঘৰৰ পৰা কান্দি ওলাই আহিছোঁ ইয়াত আহি পোৱাৰ লগে লগে নন ষ্টপ সিহঁতে মোক আৱৰি ধৰে মাত্ৰ আপোনালোকে দেখিছে সিহঁতৰ মনৰ অৱস্থা যি হিয়া ভঙা কান্দোন এইকেইদিন মোক বেয়াকৈ দহি মাৰিছে মই কেনেকৈ যাম এতিয়া মই সেইটোকে ভাবি আছোঁ মানে মই কোন স্কুললৈ দিছে মোক নাগনচুক গটঙা MSC লৈ দিছে এইখন সোণাৰীয়াটিৰ পৰা অলপ আগলৈ আৰু মই ইয়াতে থকা খুব এবছৰ দিন হৈছে মানে 1 বছৰ সম্পূৰ্ণও হোৱা নাই তো মোক তালৈ দিছে তাতে স্কুল টিচাৰ নাই বুলি কৈছে মই যাবলৈ বেয়া পোৱা নাই মই সাজু আছোঁ কিন্তু কথাটো হ'ল কি এটা কাৰণে মই অমান্তি হৈছোঁ মানে যাবলৈ মই ভাবিবলগীয়া আছে মই যে নাযাম ইয়াৰ পৰা মই এইটো কাৰণে মোৰ মন যোৱা নাই মই এই ল'ৰা ছোৱালীখিনিৰ অভিশাপ লৈ যোৱা নিচিনা মোৰ লাগিব তেওঁলোকৰ এই হিয়া ভঙা কান্দোন এৰি থৈ মই কেনেকৈ যাম আৰু মই নতুন ষ্টুডেণ্টৰ লগত গৈ আন্তৰিকতা গঢ়ি তুলিবলৈ যোৱাটো মোৰ এটা কাৰণে মানে এটা জটিল পৰিস্থিতি হৈছে আৰু এই ল'ৰা ছোৱালীখিনি বিশেষকৈ মনটো ভাগি যাব মই যিটোত বুজি পাইছোঁ এই ল'ৰা ছোৱালীখিনিৰ মন ভাগি যাব তেওঁলোকৰ অভিশাপ লৈ যোৱা নিচিনা মোৰ এটা অৱস্থা হৈছে মানে মই মানে কৈছোঁ ন এইকেইদিন ৰাতি দিন আৰু তেওঁলোকৰ প্ৰতিটো সমস্যা মোক কয় হেড ছাৰ থাকে হেড ছাৰ নামতহে থাকে গোটেই সিহঁতৰ সমস্যা মানে A to Z মোক কয় মই আহি স্কুলত পোৱাৰ পৰা শেষলৈকে তেওঁলোকৰ সমস্যাই মই সমাধান কৰোঁ আৰু মই যিমান পাৰোঁ তেওঁলোকক মই আন্তৰিকতাৰে কাম কৰি আছিলোঁ আজি মোক তেওঁলোকে এনেকৈ এতিয়া যাবলৈ নিদিয়া হ'ল মই এতিয়া মানে জটিল পৰিস্থিতিত এই মুহূৰ্তত কঠিন পৰিস্থিতি মোৰ কাৰণে ল'ৰা ছোৱালীবোৰত দুখ লাগিবই যিকেইজন শিক্ষক আমাৰ ইয়াৰ পৰা বাছি লৈ যাবলৈ বিচাৰিছে আমি ছাৰসকলক আমি পঠাব নোৱাৰোঁ কোনো পধ্যে পঠাব নোৱাৰোঁ আমি মাতৃ হিচাপে কৈছোঁ আমাৰ ধৰক ভিতৰুৱা গাঁও এইখন স্কুলত এতিয়া কিমান ধুনীয়াকৈ ল'ৰা ছোৱালীখিনিক ছাৰসকলে পাঠদান কৰাইছে খেল ধেমালি শিকাইছে ব্যায়াম শিকাইছে কিমানখিনি হেৰি কৰিছে আমি প্ৰতিদিনে মাতৃ হিচাপে স্কুললৈ আহোঁ কোনজন শিক্ষকে কেনেকৈ পাঠদান কৰিছে আমি 10তমত জানো চৰকাৰে বিচৰা মতে আমি সেইখিনি কৰিব নোৱাৰোঁ দৰকাৰ হ'লে যদি ছাৰ দুজনক যদি নিবলৈ হয় তেতিয়াহ'লে আমি স্কুলে বন্ধ কৰি দিব তেতিয়া চৰকাৰে গোটেই দায়িত্বখিনি ল'ব লাগিব ল'ৰা ছোৱালী ক'লৈ নিয়ে কেনেকৈ পঢ়ায় আমি নাজানো আমি কোনো পধ্যে আমি মিলি ছাৰ দাস ছাৰক আমি যাবলৈ দিয়া নহ'ব আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে ইয়াৰ পৰা মানে তেখেতসকলক নিব নোৱাৰে নৱজ্যোতি জনজাতি মধ্য ইংৰাজী বিদ্যালয় কোনকেইটা ছাবজেক্টত কৰে ছাৰ কোনকেইটা ছাবজেক্ট ইংলিছ আৰু আছামিছ ICT, grammar. আৰু গ্ৰামাৰ ন